है कि सबको कोर्ट जाना है ना गवाही के लिए सभी खड़े रहो अच्छी बात है। অসমৰ ৰাইজে শুনি লওক কাণ খুলি এই বাহিৰা বেপাৰীয়ে বিনা ট্ৰেড লাইচেন্সত অসমত বেপাৰ কৰি আছে। কোনো ধৰণৰ ট্ৰেড লাইচেন্সৰ কথা নাই, সেইটো বুলি ইয়াত কথা নাই। যিমান বেপাৰৰ কথা আছে তেওঁলোকে চাৰিওফালে ট্ৰেড লাইচেন্সৰ কথা আহে, তাৰ মাজত এজন দুজন মানুহে ব্যৱসায় কৰিছে ডাঙৰ কথা নহয়। মই যেতিয়া এইটো কথা কৈছোঁ যোৱা কেইবাবছৰৰ পৰা কৈ আছোঁ, অসমত যিমান বিজনেছ চলি আছে কোনো ধৰণৰ ট্ৰেড লাইচেন্স শ্ব' নকৰা কৰি মই কিছু সময় আগতে আপোনালোকক ডিছপ্লে কৰিছোঁ, एविडेंस दी दिसो। ट्रेड लाइसेंस खन चिपकाई थब लगे वालत, कानून के मुताबिक दीवार में चिपका के रखना चाहिए। ट्रेड लाइसेंस कानून के मुताबिक, ये मेरी बात नहीं है। এটা আপনার ফাঁসি হব কারণ লগোৱালে নহয়। हाँ এটা एवर लोग ट्रेड लाइसेंस हाथत थले নহয়, लगत रखा कोट लगे कहाँ रखना चाहिए, दुकान में ट्रेड लाइसेंस को चिपका के रखना है। ये मेरी बात नहीं है, भारत सरकार और म्यूनिसिपैलिटी की कानून है। ये एंटी करप्शन है कि नहीं, फर्जी काम है कि नहीं, 2 নম্বরে হয় না নহয়। আৰু কিবা ভাষাত বুজাব লাগে যদি কওক। অসমৰ মানুহে ব্যক্তিসকলে শুনি লওক। আজি ইয়াত আমি দেখিছোঁ, ইয়াত চাওক ইমান ভিৰ কিয় গোট খাইছে, কাৰণ ইয়াত বিনা ট্ৰেড লাইচেন্সত এই বিজনেছখন চলাই আছে। বিনা ট্ৰেড লাইচেন্সত এওঁলোকে বিজনেছ চলাইছে, বিয়াগম ব্যৱসায় বিৰাট ট্ৰেড। অসমৰ ৰাইজে শুনি লওক, যি সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৈছিল কি টেক্স ফাঁকি চলি আছে, সেই সময়ত অসমৰ দোকানে পোহাৰে বিনা ট্ৰেড লাইচেন্স ডিছপ্লে, লেট মি বি প্ৰিচাইজ, দ্য ট্ৰেড লাইচেন্স মাষ্ট বি ডিছপ্লে। ক'ত ডিছপ্লে কৰিছে এওঁলোকে, কিয় হে ট্ৰেড লাইচেন্সখন লগাই থ'ব লাগিব, বুজিলে। ইয়াৰ মাজত আপুনি কওক তেওঁ লগোৱা নাই বুলি, কওক লগোৱা নাই বুলি, তেওঁ লগোৱা নাই বুলি কওক। ইয়াৰ পৰা আপোনালোকে গম পালে কি তেওঁলোকে লগোৱা নাই বুলি প্ৰমাণ কৰিছে। দিছ ইজ পাব্লিক এভিডেঞ্চ, আমি সকলোৱে দেখা পাইছোঁ। না এদিনৰ কাৰণে দোকান বন্ধ থাকিব লাগিব, দোকান বন্ধ থাকিব লাগিব। এতিয়া এইটো এটা ইলিগেল এক্টিভিটি হ'ব বিনা ট্ৰেড লাইচেন্সত। আচ্ছা ট্ৰেড লাইচেন্সৰ এটা কপি কওক, জাৰ্নেলিজিম এণ্টি কৰাপশ্যন হিউমেন ৰাইটছ নেটৱৰ্ক ইউনিয়ন। অসমৰ মুখ্যমন্ত্ৰীদেৱে শুনি লওক, এনেকুৱা ধৰণৰ ব্যৱসায় হ'লে নচলিব। কিন্তু আপুনি কি কৈছে কি ৰাইজে কৰ ফাঁকি দিব নোৱাৰে, ৰাইজে কৰ ফাঁকি দিব নোৱাৰে, দোকান পোহাৰে কৰ ফাঁকি ক'ৰ পৰা দিছে চাওক, চবে শুনি লওক। দিছ ইজ টোটেলি ইলিগেল কেছ। ইয়াত যদি বেপাৰীসকলে এনেকৈ যদি টেক্স ফাঁকি দিয়ে, ৰুল মতে গুৱাহাটী মিউনিচিপালিটি কৰ্প'ৰেশ্যনে কোনো ক্ষেত্ৰতে যেতিয়া এখন দোকান খোলে, চাওঁ এইখন চাওঁ এক মিনিট, এইখন ৰিনিউ নোহোৱা এইখন ফাইল লওক, और किसी को आना है इनके साथ बिना रिन्यू के, চাই লৈছেনে চেক কৰি। अब দেখা কেঁচু খান্দোতে সাপ ওলাল। আৰু এতিয়া যিমান এই বিজনেছবিলাক চাম নহয়, কিয় নালাগে, তিলক টান নহয়, এইটো সঁচা কথা নে নহয়। চাওক এইখন ট্ৰেড লাইচেন্স চাওক, তেওঁলোকে ৰিনিউ নকৰাকৈ কাম চলাই আছে, তেওঁলোকে ৰিনিউ নকৰাকৈ বিজনেছটো চলাই আছে। চাই লওক, সকলোৱে চাই লওক, ৰিনিউ নোহোৱাকৈ আৰু প্ৰভিজনেল এইখন কেনেকৈ বিজনেছ কৰি আছে চাওক। ডেকা ল'ৰা ছোৱালীবিলাকে এটা চাকৰিৰ কাৰণে মৰিছে, বিজনেছৰ কাৰণে মৰিছে। আৰু মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শুনি লওক, এনেকৈ যদি অসম চৰকাৰখনৰ বিভাগবিলাকে ৰাজহৰ পৰা আঁতৰত থাকে, চৰকাৰ চলিব কেনেকৈ, দৰমহা পাব কেনেকৈ, চৰকাৰ অসমত চলিব কেনেকৈ। ট্ৰেড লাইচেন্স নাই, ডিছপ্লে কৰা নাই, ট্ৰেড লাইচেন্সৰ প্ৰভিজনেল চাৰ্টিফিকেট ৰিনিউ হোৱা নাই, তাতে আকৌ চাওক দিছ ইজ দ্য ষ্টেট অফ। ইয়াত চাওক, ইয়াত বিৰাট ডাঙৰ ভিৰ গোট খাইছে। এওঁ কি কাৰণে আহিছে, কি কাৰণে ৰং চাব আহিছে তেওঁ, কাৰণ ট্ৰেড লাইচেন্স নাই, চবে ভিৰ আহিছে দেখিছে। তাৰমানে এওঁলোকে ঘেৰাও কৰাৰ নিচিনা এটা ব্যৱস্থা কৰিছে। চাওক ট্ৰেড লাইচেন্সখন সকলোৱে চাওক, বিনা ট্ৰেড লাইচেন্স 6-10-16 তাৰিখ ৰিনিউড নোহোৱাকৈ এই ট্ৰেড লাইচেন্সখন চলাই আছে। কি কৰি আছে বিভাগবিলাকে, টেক্স কমিশ্যনাৰতে সকলোৱে এই ক্ষেত্ৰত চাওক। আচ্ছা এওঁৰ ফোন নম্বৰ লওক, ভিজিটিং কাৰ্ড লওক, এক মিনিট। ইলিগেল বিজনেছ চলি আছে উইদাউট ট্ৰেড লাইচেন্স, উইদাউট ৰিনিউৱেল অফ ট্ৰেড লাইচেন্স। আৰু কিবা সকলোৱে অসমৰ ৰাইজে শুনি লওক, এনেকৈ যদি ব্যৱসায় কৰে, দিছ ইজ টোটেলি আ ইলিগেল বিজনেছ থ্ৰু দিছ লাইফ। আপুনি সকলোৱে শুনি লওক, গুৱাহাটীৰ ফাইনেন্স কমিশ্যনাৰৰ পৰা আৰম্ভ কৰি অসমৰ যিমান কমিশ্যনাৰেটৰ বিষয়া আছে, এনেকৈ নিদিওঁ। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱ, আপোনাক মই স্পষ্টভাৱে আহ্বান দিছিলোঁ
কি অসমৰ ৰাইজে সদায় কৰ কাটল পে'মেণ্ট কৰিব। মোদী ডাঙৰীয়াৰ GSTত আমি মুক্ত সমৰ্থন দিছিলোঁ। যিহেতু এইটো এটা ডাঙৰ বিষয়, টেক্স ফাঁকিৰ, মই অৰুণ জেটলি ডাঙৰীয়ালৈকে এই বিষয়টো জনাই দিছোঁ। अरुण जेटली जी इस लाइव के माध्यम से आप भी सुन लीजिए, ये लोग बिना ट्रेड लाइसेंस और ट्रेड लाइसेंस बिना रिन्यू किए हुए चला रहेगा। बाकीखिनि कथा पातिम। जय खिलंजी हत्या, जय खिलंजी हत्या।